হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে আৰু মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি গৈছিলোঁ যোৰহাট জিলাৰ মালৌ পথাৰত অৱস্থিত বৰভেটিলৈ। এনেকুৱা নহয় যে মই এবাৰ প্ৰথম গৈছোঁ, প্ৰায় গৈ থকা হয় বৰভেটিলৈ। বৰভেটি আমাৰ কাৰণে এক বিশ্বাস। প্ৰধানকৈ আমাৰ যোৰহাটৰ মানুহখিনিৰ কাৰণে বৰভেটি বৰ আপোন। যেতিয়া আমি এটা শুভ কামলৈ আগবাঢ়িবলৈ লওঁ তেতিয়া আমি বৰভেটিলৈ যাওঁৱেই, মানে তাত জ্বলোৱা এগছি চাকিয়ে আমাৰ মনত আত্মবিশ্বাস দুগুণে গঢ়াত সহায় কৰে। আজি আপোনালোকক মোৰ ভিডিঅ'ৰ যোগেৰে বৰভেটিৰ বিষয়ে কিছু কথা জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি কিবা ভুল হয় শুধৰাই দিব বুলি আশা কৰিলোঁ। ইতিহাসে গৰকা মালৌ পথাৰত যোৰহাট নগৰৰ পৰা প্ৰায় 12-13 কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত ঐতিহাসিক বৰভেটি অৱস্থিত। আহোম স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বৰ কালত মায়ামুৰা সত্ৰাধিকাৰ অষ্টভুজ গোসাঁইৰ দিনতেই তেখেতৰ পুত্ৰ সপ্তভুজে 1768 খ্ৰীষ্টাব্দত সমগ্ৰ অসমতে সিঁচৰিত হৈ থকা শিষ্যসকলক একত্ৰিত কৰি গাইপতি একো চপৰাকৈ মাটি দলিয়াই মালৌ পথাৰৰ দ ঠাইত শৰৎকালত বৰভেটি বনাইছিল বুলি জনশ্ৰুতি আছে। আৰু এই বৰভেটি বনাবৰ বাবে সেই ঠাইত 8,90,000 শিষ্য একত্ৰিত হৈছিল। বৰভেটি বন্ধোৱাৰ আগেয়ে এই ঠাইডোখৰ 24 হাত দ আছিল বুলি জানিবলৈ পোৱা যায়। বৰ্তমান সমতলৰ পৰা বৰভেটিৰ উচ্চতা 20-22 ফুট মানে হ'ব, কিন্তু প্ৰথম অৱস্থাত ইয়াৰ উচ্চতা আছিল প্ৰায় 54 ফুট। আৰু বৰভেটিৰ মাটিকালি হৈছে 6 বিঘা 1 কঠা 10 লোচা। এই ভেটিটো ওখকৈ বন্ধোৱাৰ বাবে ইয়াৰ নাম বৰভেটি বুলি ইতিহাস প্ৰসিদ্ধ। মায়ামৰাসকলৰ পুণ্যতীৰ্থ বৰভেটি কিয় নিৰ্মাণ কৰা হৈছিল এইলৈ কিছু মতানৈক্য হোৱা দেখা যায়। সেই ক্ষেত্ৰত বৰভেটি নিৰ্মাণৰ পটভূমি তিনিটাকৈ জনশ্ৰুতি প্ৰচলিত। প্ৰথম জনশ্ৰুতি অনুসৰি মোৱামৰীয়া বা মায়ামৰা বিদ্ৰোহৰ প্ৰতি থকা জনসমৰ্থনৰ বুজ লোৱা। দ্বিতীয়তে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে এখন তীৰ্থস্থান নিৰ্মাণৰ লক্ষ্যেৰে ভেটি প্ৰতিষ্ঠা কৰোৱা। আৰু তৃতীয়তে মায়ামৰা সমাজৰ বাবে এখন সত্ৰ প্ৰতিষ্ঠা কৰা। এই বৰভেটিত মায়ামৰা ভক্তসকলে প্ৰতি বছৰে শস্য চপোৱাৰ পাছত আঘোণ মাহৰ প্ৰথমটো সপ্তাহৰ প্ৰথমটো দেওবাৰে নলগোৱা উৎসৱ পালন কৰে। মাটি চাকিৰে বন্তি প্ৰজ্বলন কৰি সেই দিনটোত বৰভেটিক বৰ ধুনীয়াকৈ সজাই তোলা হয়। ন চাউলৰ পিঠাগুড়ি, গাখীৰ আৰু গুড়েৰে তৈয়াৰ কৰা সাজ, মাহ প্ৰসাদ, কল কুঁহিয়াৰ আদি নৈবেদ্যৰে শৰাই সজাই গায়ন বায়নেৰে মুখৰিত হৈ উঠে সেই দিনটোত বৰভেটিৰ চৌহদ। এই নলগোৱা উৎসৱত অসমৰ বিভিন্ন ঠাইৰ প্ৰায় 1 লাখৰো অধিক ভক্তৰ সমাগম হোৱা দেখা যায়। যদি কোনো লোক দূৰণিৰ ঠাইৰ পৰা বৰভেটিলৈ আহিবলৈ বিচাৰে আৰু ঘূৰি যোৱাত অসুবিধা হয় তেতিয়া ইয়াত থাকিবলৈ ব্যৱস্থা কৰি দিয়া হয়। আমাৰ ঘৰ যিহেতুকে বৰভেটিৰ পৰা বেছি দূৰত নহয়, আমি মন গ'লে গুচি আহোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। চাই কেনেকুৱা পালে নিশ্চয় জনাব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে আৰু আপোনালোকক নতুন কিছুমান কথা জনাবলৈ চেষ্টা কৰিম।